হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। বহুত দিন গা বেয়া আছিলে, চ' একো ৰেচিপি দিব পৰা নাই, তাৰ কাৰণে তোকদাই নধৰিব আৰু ৰাইজ। দেখিছে বতৰ বদলি হৈছে, চ' ঠাণ্ডা বতৰ, গাহৰি খোৱা বতৰ। আহক, গাহৰি নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজত উপস্থিত। আজি বনাম আমি ৰঙালাও আগৰ সৈতে গাহৰি। ব'লক তেতিয়াহ'লে একদম চিম্পল ৰেচিপিটো আৰম্ভ কৰোঁ। একো তাম ঝাম নাই, একদম চিম্পল ৰেচিপি। প্ৰথমতে আমি কেৰাহীখন গৰম কৰি পেলাই গাহৰিখিনি দি দিম, যাতে গাহৰিখিনি অলপ ফ্ৰাই হৈ যাওক। আৰু ফ্ৰাই হ'লে মানে তাৰ তেলটো ধুনীয়াকৈ ওলাই যায়, চ' অলপ তেলটো ওলাই লওক। আমি গাহৰি ৰেচিপি দিয়াৰ লগে লগে মোৰ লগৰকেইটা কমেণ্ট আহিবই, চেপিংকটা অকলে অকলে খাই দিলে, নেমাতিলে। চ' এয়া এইবোৰ প্লেনিং পটককৈহে বনান যায় আৰু ৰাইজ নে কি কয়। প্লেনিংবোৰ পটককেই হয়। এতিয়া মাতিবলৈ মেলিবলৈ যিকেইটা উপস্থিত থাকে আৰু সেইকেইটা প্লেনিংটো গম পায়, আহি যায়। যিকেইটাই নোৱাৰে সেইকেইটাই কমেণ্ট কৰে। এয়া গাহৰিখিনি বনাই তাতে ওপৰতে অলপ ফ্ৰাই কৰি পেলাই গৰম পানী অলপ দি দিম, যাতে গাহৰিখিনি ধুনীয়াকৈ উতলা হওক। এই ৰেচিপিটো একদম চিম্পল, একো বেছি তাম ঝাম নাই। তাৰপৰা পিঁয়াজ, বিলাহী, আলু কাটি থৈছিলোঁ যে সেইখিনি দি দিম ধুনীয়াকৈ। আলুটো অপশ্যনেল, আগতেও কওঁ মই, আলুটো দিবলৈও দিব পাৰে, নিদিলেও নাই, একো আপত্তি নাই। তাৰপৰা তাতে আমি আলুখিনি এয়া দি দিছোঁ। তাৰপৰা বিলাহীকেইটাও আপোনালোকে ৰাফলি কাটি পেলাই দি দিলেই হৈ গ'ল, কেলেকি বইলে হ'ব এনেও, চ' ধুনীয়াকৈ পিছত মেছ হৈ যাব। তাৰপিছতে আপোনালোকে যিখিনি আগ আনি থৈছিলে, ৰঙালাও আগ, সেইখিনি দি দিব, যাতে সেইখিনিও ধুনীয়াকৈ ঘুলি মেলি যাওক। আৰু যিখিনি আদা নহৰু পেষ্ট আপোনালোকে বনাই থৈছিলে সেইখিনি দি দিব, যাতে সেইখিনিও তাতে অলপ বইল হৈ যাওক। যিহেতুকে বইল ৰেচিপি, চ' বেছি একো আমি কৰিবই নালাগে এইটো ৰেচিপিত। একদম চিম্পল, আপোনালোকে ঘৰত আৰামত বনাই খাব পাৰে। আৰু স্পেচিয়েল ইনগ্ৰিডিয়েণ্ট, স্পেচিয়েল টাচ এটা আছে, যদি আপোনালোকে খৰিচা আছে ভাল আনি থোৱা, তো খৰিচা এচামুচো দি দিব পাৰে, বা আপোনালোকৰ খৰিচাৰ পাৱাৰৰ মতে কিমানখিনি সহজে পাৰে আৰু সেইখিনি দি দিব পাৰে, চ' টেষ্টটো আৰু অলপ এনহেঞ্চ হৈ যায়। আৰু আমাৰ গাহৰি এয়া ৰেডি হ'লেই আৰু। গাহৰিটো তল অহাৰ লগে লগে, গাহৰিটো সিজাৰ লগে লগে আমাৰ ৰেচিপি ৰেডি। একো কৰিব নালাগে একদম, যদি একো কৰিব মন নাথাকে, চ' আপোনালোকে এই চিম্পল ৰেচিপিটো ট্ৰাই কৰিব পাৰে। এয়া আমাৰ গাহৰি খাবলৈ ৰেডি। আৰু যদি আপোনালোকৰ চাই ভাল লাগিলে, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব এটা কৰিব, মোৰ উৎসাহ বাঢ়িব। অ'কে বাই, আস্তা লা ভিষ্টা। আকৌ লগ পাই আছোঁ বহুত সোনকালে।